নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি হৈছে 18 ফেব্ৰুৱাৰী আৰু আজি হৈছে মানে মোৰ হাজবেণ্ডৰ বাৰ্থডে হয় গতিকে তাৰ কাৰণে এনেই অকণমান কিবা কিবি আয়োজন কৰিছোঁ আয়োজন মানে কি আৰু বেলেগ একো নাই অকল খালি ঘৰতে এনেই চাহ একাপৰ যোগাৰ কৰিছোঁ এওঁ নাই বাৰু এওঁ ডিউটিলৈ গ'ল এওঁ গমো নাপায় মই কি কৰিছোঁ কি নাই হেৰি কি কয় যে আজি অকণমান বতৰটো ডাৱৰীয়া নিচিনা তাৰপিছতে সেইকাৰণে পায়স অকণমান বনালোঁ আৰু বহু দিনৰ পৰা এওঁলোকে কৈ আছিলে যে পুৰি মাংস খাওঁ কৈ আছিলে তাৰপিছত মই বোলো এনেই বনোৱাতকৈ আজি বাৰ্থডে বুলিয়ে বোলো স্পেচিয়েল কিবা এটা বনাওঁ সেইটো বুলি ভাবিলোঁ কিন্তু এতিয়া গৈ পিনি অৱশ্যে মই নবনালোগৈ ওচৰৰে ভণ্টি এজনী আছিলে তাইক মাতিলোঁ তাই চিকেনখিনি বনালে আৰু আমাৰ ঘৰত যে থাকে চানু তাই ৰুটিখিনি বেলি দিলে মানে মঠি ধুনীয়াকৈ বেলি দিলে মই আধাখিনি বনালোঁ আধাখিনি এতিয়া এওঁ বনাই আছে বাৰ্থডে বয় আৰু বাকী পায়স অকণমান বনাইছিলোঁ সেয়াই আৰু এতিয়া চবকে চাহ খাম অকল ঘৰৰ মানুহকেইজন বেলেগ কোনো নাই আৰু সেই ওচৰৰ যে কৈছিলোঁ ভণ্টিজনী তাই গুডুক চিনি পায় যে গুডুৰ সেয়া আৰু গুডু গুগুলি আৰু সেয়া মাইনু সেয়ে তাই তাহাঁত তিনিটাই আমাৰ চবতে আৰু গতিকে তাহাঁত তিনিটাই আছে গতিকে আমি সকলোৱে মিলি এনেই ঘৰতে চাহ একাপ খাম আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদ আমাৰ চিৰকায়মে আমি সদায় বিচাৰোঁ তেওঁৰ যাতে সুস্থ হৈ থাকে আৰু মানে প্ৰতিটো কামতে সফল হয় আপোনালোকে আশীৰ্বাদ কৰিব আৰু সেয়াই আৰু গতিকে বলক ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰিছোঁ আৰু চাই থাকিব এয়া বনাইছোঁ চিকেন এয়া পায়স অকণমান পায়সত আজি গাজৰ দি দিছোঁ দেই আৰু এইটো পুৰি বনাইছোঁ এইখিনি এইটো কেকটো কালি আনি থৈছোঁ ৰাতি 12টাতে কাটিম বুলি কিন্তু এতিয়ালৈকে কাটিবই পৰা নাই আজি কাৰ বাৰ্থডে হয় জানো কৈ দিয়া কাৰ বাৰ্থডে কাৰ বাৰ্থডে আৰু গুগুলি ট্ৰাই কৰি দে এয়া আজি কাৰ কেক birthday কাটিবলৈ কৰিলি? লৈছোঁ আৰু গান কোনে গাব এতিয়া গুডু গা Happy birthday, guys. Happy birthday. birthday to you happy birthday to you. happy birthday dear mama Thank you. এই লাষ্টৰ খিনি বুঢ়া হম তাক বুঢ়া বুলি মানে ইও বুঢ়া বুলি মাতিবলৈ শিকিছে হৈ গ'ল Oi, good. বুলু বুলু খাই দাও বুঢ়া মাইনু বহুত হেল্প কৰি দিছে পুৰা নাইস এৰেঞ্জমেন্ট ধুনীয়া এটা এৰেঞ্জমেন্ট কৰিছে আমাৰ সঁচাকে মই সাৰপ্ৰাইজ শ্বকিং মই আহি পেলাই কেতিয়াও গম পোৱা নাছিলো যে এনেকুৱা ধৰণৰ এটা এৰেঞ্জমেন্ট কৰি আছে গতিকে দেখি মনটো পুৰা একদম দিল খুশ হৈ গৈছে আৰু ধুনীয়াকে এফালে অকমান দেখাই দিয়ে এফালে চিকেন আছে ইয়াত লুচি আছে তাৰপিছত পনীৰ বনাইছে ধুনীয়াকে এইখিনি খাই ল'ম আৰু এতিয়া গধূলি হৈছে এতিয়া টাইম বেছি মানে 6:30 মান হৈছে এইখিনি খাই ল'ম খাই লৈ ৰাতি আজি ভাত পানী নাখাওঁ একদম বাৰ্থডে পুৰা ফুল মস্তি একেবাৰে ধুনীয়াকে কৰাই দিলে গতিকে থেংক ইউ আপোনালোকেও মোৰ বাৰ্থডেত বহুত 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 আশীৰ্বাদ দিব মৰম দিব আৰু যাতে আগবাঢ়ি যাব পাৰো তাৰ কামনা কৰিম বহুত বহুত মাইনু পেহীক দিলো ঠিকে আছে নে মাইনে মাংস ধুনীয়া টেষ্টি 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 নে মাইনুয়ে বহুত ভাল বনায় মাংস সৰু কিবা এটা অ' মা থেংক ইউ so much কি হয় এইটো কি হয় নাযাবাছো এইটো কি দিছে জানছ মাই ৱাও জিন্স অ' ইমান ধুনীয়া জিন্স দেতা কোনে আনি দিলে দাদা দাদা এই মজা লাগিছে কেকো দাদাই বঢ়িয়া এইটো পেপে জিন্সৰ দেখোন নাজানো আৰু পচন্দ হৈছে নাই বঢ়িয়া বঢ়িয়া ঠিক আছে গিফ্টত যিয়ে নিদিয়ক মানুহে সেয়ে যথেষ্ট কালাৰৰ কথা নাই কোনো চিয়'ৰ বহুত বঢ়িয়া লাগিছে থেংক ইউ ছ' মাছ মানে ইমানখিনি কৰি আছা গমেই নাপাওঁ মই কালি ৰাতিয়ে দিম বুলি ভাবিছিলোঁ ল'ৰা হৈ থাকিলে আৰু জগাবলৈ বেয়া পালোঁ অঁ থেংক ইউ ৱেলকাম নহ'লে কালি কিবা মানে টাইমটো হৈ গ'ল বহুত তাৰপিছতে আকৌ ভাগৰ চাগৰো লাগিলে তাৰপিছতে আৰু ভিডিঅ' বনোৱা নহ'লে
গতিকে আজি এয়া আকৌ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো কালি দিনটো বহুত ধুনীয়াকৈ গ'ল ভাল লাগিলে নাই মজা ভাল লাগিলে আচলতে এনেকুৱা সৰু সৰু মুহূৰ্তবোৰ এনেকৈ উদযাপন কৰি ভাল লাগে নহ'লে মানে একদম লাইফটো ডাল হৈ যাব ন একো নাথাকিবই দেখোন মানুহে এনজয় কৰিবলৈ কিবা কৰিবলৈ গতিকে এনেকুৱা মুহূৰ্তবিলাক আৰু বিশেষকৈ মোৰ এনেকুৱা এনিভাৰ্চাৰী আৰু বাৰ্থডে'বিলাক মই মানে চেলিব্ৰেট কৰি বহুত ভাল পাওঁ বাকী এইবিলাক সেইবিলাকতকৈ আৰু ন গতিকে এনেকুৱা অকেজনবিলাক চেলিব্ৰেট কৰি ভাল লাগে আমাৰ আগৰ পৰা আচলতে কৰা হয় এওঁলোক সৰু থকাৰ পৰাই আগতে মোৰ শাহুমাই কৰিছিলে চবৰ ল'ৰা ছোৱালীবিলাকে মাক দেউতাকে কৰেই আৰু ন যিমান সাধ্য যেনেকুৱা হয় যিয়ে নাখাওক লাগে যিয়ে নকৰক গতিকে ভগৱানৰ আশীৰ্বাদ বিচাৰি বছৰটোত এটা দিন এনেকুৱা কৰিব লাগে বুলিও মই ভাবোঁ গতিকে ভিডিঅ'টো মই আজি ইমানতে সামৰি মাৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব মৰম দিব ঠিক আছে কিবা ক'বা নেকি সকলো ভালে থাকক গতিকে আমাক আশীৰ্বাদ দিব দিনবোৰ ভালে ভালে পাৰ হ'বলৈ ঠিক আছে বাৰু বাই পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত